জোনা কৰে ৰাগী বতাহত বিয়পি। নমস্কাৰ সকলোকে। আজি আমাৰ ঘৰৰ অতিথি হৈছে মোৰ অতি শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱ। শুনিছে আৱাজটো, তেখেতে গান গাই আছে, গতিকে তেওঁ থকা এই সময়কণ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিলোঁ। আহক তেনেহ'লে। আমাৰ সৌভাগ্য যে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱক আমি আমাৰ ঘৰৰ অতিথি হিচাপে পাইছোঁ। আমাৰ পৰম সৌভাগ্য এয়া, আৰু তেখেতৰ লগত কটোৱা সময়কণ আমাৰ কাৰণে স্মৰণীয় হৈ ৰ'ব। আৰু তেখেতৰ ধমকত এটি গীত গাবলৈ আগবাঢ়িছোঁ তেখেতৰ সন্মুখত, আৰু তেখেতৰ সন্মুখত গীত গোৱাটো আচলতে মোৰ কাৰণে এক দুঃসাহসিকতাৰ কাম, তথাপিও আগবাঢ়িছোঁ। জোনা কৰে ৰাগী বতাহত বিয়পি, ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগি। জোনা কৰে ৰাগী বতাহত বিয়পি, ফুলৰে